বুৱাৰী তোমাৰ ছুৱেটাৰটো মই পিন্ধি যাওঁ দেই। আৰে মা, এইখন হ'ল তোমাৰ ঘৰ। তুমি বোৱাৰীক সুধি যে কিবা কাম কৰি দিব লাগিব সেইটো মই নাভাবোঁ। তুমি তোমাৰ মতে কৰিব পাৰা। কিয় পিন্ধি যাব লাগে ইমান দামী ছুৱেটাৰটো? যদি লেতেৰা হয়? তুমি আকৌ এইবোৰ কি কৈছা? মা ইমানো বুৰ্বক নহয় যে পিন্ধি গ'লে কাপোৰটো লেতেৰা হ'ব। মা তুমি যোৱা। তুমি যে পিন্ধি যাব দিলা, যদি লেতেৰা হয় মোতকৈ বেয়া কিন্তু কোনো নহয়। মা তুমি নিপিন্ধাকৈ গুচি আহিলা যে? এনে নিপিন্ধিলোঁ, কিয়? মোৰ মন নগ'ল। মোলৈ কিয় এনেকৈ চাই আছা? কিয় চাইছোনে? মায়ে যে কাপোৰ নিপিন্ধাই গ'ল চব তোমাৰ বাবে। মইতো কোৱা নাই মাক নিপিন্ধিবলৈ, মায়েতো নিজেই নিপিন্ধাকৈ গৈছে। তোমাৰ কথাখিনি শুনি চাগেহে মায়ে নিপিন্ধাকৈ গ'ল। মইতো সঁচা কথাই কৈছোঁ, মায়ে যদি নিপিন্ধাকৈ গৈছে সেইটো মোৰ ভুল নহয়, মাৰ ভুল। তোমাৰ বাবে এইখিনি চব হৈ আছে। মায়ে এনেকৈ কাপোৰ নিপিন্ধাকৈ কেৱল তোমাৰ বাবে সেইটো, তুমি এনেকৈ ক'ব নালাগে। মোৰ পৰা একো হোৱা নাই, চব মাৰ কাৰণে হৈছে। মায়ে যেতিয়ালৈকে ইয়াত নাছিলে তেতিয়ালৈকে চব ঠিকেই আছিলে, আমাৰ মাজত একো নাছিলে। মায়ে অহা পাই চব এইবোৰ হৈছে। তুমি যদি মাৰ লগত এনেকুৱা ব্যৱহাৰ নকৰা হ'লে আমাৰ এইবোৰ কাজিয়া হ'বলগীয়া নহয়। কি দৰকাৰ পৰিছে মোক তোমাৰ মাক ভাল ব্যৱহাৰ কৰিবলৈ? নকৰোঁ মই। আৰে সেইগৰাকী হৈছে মোৰ মা, আৰু মোৰ মা মানেতো তোমাৰ মা, আৰু মোৰ মাক সন্মান কৰিব লাগে তুমি। কৰিলোহেঁতেন যদিহে তুমি মোৰ মাক সন্মান কৰিলাহেঁতেন। মানে মনত পেলোৱা তুমি সেইদিনা মোৰ মাক কি ব্যৱহাৰ কৰিছিলা। আৰে আপুনি এইবোৰ কেলে কৰিব লাগে? যদি কৰিব নাজানে কৰিব নালাগে কাম। এতিয়া ইয়াত ঠাই থৈ গৈছে, দিলে নহ'লে লেতেৰা কৰি তোলক এইখিনি যাওক আৰু ইয়াৰ পৰা। 4 দিনৰ বাবে আহিছিলে মোৰ মা, কিন্তু তোমাৰ বাবে 2 দিনতে গুচি গ'ল, আৰু তাৰ পাছৰ পৰাই কোনো নহা হ'ল। যদি তুমিয়ে মোৰ মাহঁতক সন্মান কৰিব নাজানা, মই আকৌ কিয় তোমাৰ মাহঁতক কৰিম? যদি তুমি কৰা তেতিয়াহে মই কৰিম। কি মা, তুমি সঁচাকৈ কাইলৈ আহিবা? এতিয়া তুমি সুখী ন? চৰি, আৰু আজিৰ পৰা মই তোমাৰ ফেমিলিৰ মানুহ কাকো কেতিয়াও বেয়াকৈ নকওঁ। থেংক ইউ ছ' মাছ। কিন্তু তুমিও এটা কাম কৰিব লাগিব, মোৰ মাক তুমি এবাৰ চৰি ক'ব লাগিব। মাক আকৌ মই কিয় চৰি ক'ম? মানে মাৰ যদি মোৰ ওপৰত খং থাকিলেহেঁতেন মই তেতিয়াই চৰি ক'লোহেঁতেন। মাৰতো মোৰ ওপৰত কোনো খং নাই। তুমি এইবোৰ কি কৈ আছা? কি কৈ আছো ৰবা। মা এইফালে আহকচোন। ৰ'বাচোন, এই জাকেট এইবোৰ কাজিয়া লগা তোমালোকৰ কি চব এক্টিং আছিল? অঁ বেটা, বাহ, তোমালোকে কিন্তু বেলেগ এক্টিং কৰিলা। কিন্তু থেংক ইউ, মোক যে ভুলটো দেখাই দিলা।